কি বেমাৰ হৈছে কি হৈছে হা হা পেট ডাঙৰ হৈ গৈছে হা যাব নাই আপোনাক যদি আমি যদি এনেকুৱা মানুহ থকা য'ত মানে এনেকুৱা হেৰিয়লৈ পঠাই দিওঁ বুঢ়া মানুহবিলাক থাকে যে আপুনি ধৰক একো কাম চাম কৰিব নালাগে তাতে ধুনীয়াকৈ আপোনাক ট্ৰিটমেণ্ট চব কৰিব আপোনাক থকা ঘৰ চৰ দিব আপুনি তাত থাকিবনে যদি পঠিয়াই দিওঁ যাব নাই তালৈ হা হা কেতিয়া মানে আমি কথা পাতিছোঁ আজি দাৱাই আজি আপোনাৰ আপুনি এতিয়া এম্বুলেঞ্চত হস্পিটেল যাব পাৰিব নাই হা গাড়ীত উঠি যাব পাৰিব নাই এইডোখৰলৈকে যদি গাড়ী আহে নিজে গাড়ীত উঠিব পাৰিব নাই খোজকাঢ়ি পাৰিব পেট কেলে ফুলিছে আপোনাৰ উঠি পিনে আপুনি পিন্ধি লওক আপোনাক হস্পিটেল লৈ যাব লাগিব চিভিল যাব লাগিব তই মাৰি যা পুৰা ইমান লেতেৰাকে পেনটো দি দে তো আপোনালোকে দেখিছে এই বন্ধুসকল যে আমাৰ তেলগমৰে হয় এই মানুহজন শংকৰ হয় মানুহজন আজি কেইবাদিনৰ পৰা ধৰি বেমাৰ চেমাৰ হৈ এনেকৈ ইয়াত পৰি আছে মানুহজনৰ নিজৰ ঘৰ চৰ নাই থাকিবলৈ কোনো পৰিয়ালৰ মানুহ নাই তো মানুহজনক আজি আমি মেডিকেল লৈ যাবলৈ ওলাইছোঁ তো সেইটোৱে মানুহজন সুস্থ হোৱাটো আমি বিচাৰোঁ আৰু মানুহজনৰ কাৰণে আমি নতুন কম্বল কিনি আনিছোঁ পেণ্ট কিনি আনিছোঁ আৰু আমি অলৰেডি অল্ড এজ হোমৰ লগত কথা পাতিছোঁ যিটো গুৱাহাটীত অল্ড এজ হোম আছে সেই মানুহজনক আমি মেডিকেলৰ পৰা অল্ড এজ হোমলৈ শ্বিফ্ট কৰি দিম তেওঁলোকে আৰু চিট দিব পাৰিব খুলি দিয়া সেইটো খুলি আৰু এতিয়া আমি এজন নাপিত বিচাৰিব লাগিব চুলিখিনি কাটিবৰ কাৰণে চাওঁ কোন নাপিত ৰেডি হয় তেলগমৰ আজি সেইটো চোলা আছে এইটো খুলি ল'ব লাগিছিলে নেকি হৈ যাব
হৈ গ'ল। আপোনাক কোনো খানা চানা দিছে নাই ন? কোনো নাই ইয়াত। তো আমি এতিয়া মানুহজনক ধুনীয়াকৈ চুলি কাটি দিছোঁ। ভাইটিটো আহিলে বাৰু চুলি কাটিবলৈ, ইয়াক থেংকছ। ইয়াকো বাৰু পইচাটো দি দিম, তথাপিও কিন্তু চবে এনেকৈ মানুহক চুলি তুলি কাটিবলৈ আহিবলৈ বেয়া পায় অকণমান, কিন্তু ই আহিলে, অহাৰ কাৰণে ভাল লাগিছে। টংগৰা, এইবাৰ পৰা কিন্তু তই চাফা হৈ থাকিবি আকৌ দেই। এইবাৰ বেমাৰ ভাল হোৱাৰ পিছত আকৌ গুৱাহাটী পঠাই তো আমি মানুহজনৰ চুলি তুলি ধুনীয়াকৈ বিন্দাছ চুলি তুলি কাটি দিছোঁ। এতিয়া আমি মেডিকেল লৈ যাম আৰু। আমাৰ এম্বুলেঞ্চখন ইতিমধ্যে আহি পাই গ'লহি। এম্বুলেঞ্চ পাই গ'লহি। এই শংকৰদা, এই শংকৰদা, বলক ভাত একেবাৰে তাত মেডিকেলত খাব বলক। ভাত মেডিকেলত দান দিলো। তো আমি এতিয়া আহি মেডিকেল পাই গ'লোহি। এই শংকৰদা, শংকৰদাক অকণ ধৰি দিবি। ঐ শংকৰদা, আহক। ট্ৰলি এখন আন যা এই ভিতৰত। ভাল হৈ যাবি। পানী ইয়াত আৰু খাবি মদ।
Hello. Đưa về rồi. Hello. আৰু এটা ভাল খবৰ যে আমি গোলাঘাটৰ এখন বৃদ্ধাশ্ৰমৰ লগত কথা পাতিলোঁ আৰু বৃদ্ধাশ্ৰমখনে আজি এই মানুহজনক মাতি পঠাইছে যে বৃদ্ধাশ্ৰমখনত আমি এখেতক এডমিট কৰিব পাৰিম মানে লগত আমি আহিছোঁ মানে এজন মানে আমাৰ কাগজখন এখন এখেতক মানে এখেতৰ কোনো আমি পৰিয়ালৰ মানুহ নহয় এখেত মানে কি হয় আমাৰ তাতে তেনেকৈ কাম চাম কৰি নিজৰ ঘৰ চৰ নাই মানে তেনেকৈ ঘূৰি ফুৰে প্লাষ্টিকৰ বটল চটল বুটলি 5 দিন মানৰ পৰা মানুহজন তেনেকৈ পৰি থকা দেখি আজি লৈ আহিলোঁ এতিয়া তেখেতেহে ক'ব পাৰিব বাকীখিনি তেখেতৰ কি হৈ আছে মানুহজন ঠিকেই খালি এইবোৰ বেমাৰ হৈ আছে মানে বহুত দিনৰ কি হৈছে কওক আপুনি কওক কি দিগদাৰ হৈ আছে পেটত পানী হৈছে বুলি ভৰ্তি কৰিব লাগিব ন এনজিঅ' চেনজিঅ' এনেকা থাকে মানে মানে এনজিঅ'ৰ লগত কথা পাতিলোঁ তেওঁলোকে মানে কি ইয়াৰ পৰা এডপ্ট কৰি ল'ব আছে আজি ভৰ্তি কৰিলোঁ আজি আমি আছোঁ ইয়াৰ পৰা ঠিক হৈ যাব ৰিটাৰ্ণ ফুটপাথ নিদিওঁ মানে আমি নথকাকৈ আমি ৰাতি নথকাকৈ বেগ খালি আছে নিব খালি আছে ন দিয়ে নেকি আৰু নামি দে পাম